পৰেশদা বোম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটাই এনেই দি দিয়ে এইটো মানে এইটো বোম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে তো মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো মই বোলো এইবোৰ নকৰিব এইবোৰ কি কৰি আছে এইবিলাক মই ইমানবাৰ ক'লো ঘূৰি আহক নাই তেওঁ আহিবলৈ তেওঁ দিগদাৰ বুঢ়াও হৈ গৈছে আৰু যিকেইজন আছে লগত মানে মই সেইদিনা কৈছোঁ মই ইণ্ডিয়াৰ ভিতৰত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা এটা খুলি দিওঁ ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিব অন্তত কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে বন্দুক লৈ পেলাই ক'ৰবাত বোমা দিম কিবা কিবি আলোচনা চলিছে ন দিছ ইজ নট বন্ধু কৰি লাভ নাই আমাৰ ল'ৰা মৰিব আমাৰ ছোৱালী মৰিব ৱাই থক কথা পতা বিশ্লেষণ কৰা কি প্ৰব্লেম আছে কোৱা কৰিবনে কিয় নকৰিব মোৰ লগত অসমীয়াতে কথা পাতে তেওঁ অসমীয়াহে জানে বেলেগ ভাষা নাজানে সেইদিনা মই আৰু এটা কথা কৈছোঁ যে এই মই চবকে গালি পাৰোঁতো মই বিজেপিকো গালি পাৰিছোঁ